ইমান ধুনীয়াকৈ লাগিছে বৰলি ধুনীয়া লাগিছে আৰু ইয়াৰ ফালে এয়া হ'ব আৰু খাব পৰা কিন্তু ঘৰত গছ থাকিলে এজোপা এজোপা খাই থাকিবলৈ হয় ন এয়া আৰু বস্তু দেখা যাব তাৰপিছত লাও লাগিছে বাট গোটেই বৰলিয়ে বেছি পেলাইছে কি লাও এনেকৈ কি দিলে ভাল হ'ব ক'বচোন গোটেই এয়া চাওকচোন গোটেই পোকে ইমান বেয়াকৈ খাইছে নাই আৰু এয়া দাংবডি গছ এনেকৈ হৈছে বাৰু কিন্তু প্ৰতিপাল কৰিলে হ'ব কিন্তু ঘাই যিহে আৰু মাটি দেখিছে আপোনালোকে ইমান ৰঙা মাটি খাৰ নিদিলে একোৱে নহয় এয়া যে ৰুইছোঁ পথাৰৰ পৰা গোবৰ আনি আনি ৰুবলগীয়া হৈছে যিহেতু গৰু নাই আৰু এয়া মনটো ফূৰ্তি লাগিছে নিজৰ ঘৰৰ খেতি ছিঙাৰ আমেজটোৱে বেলেগ